নমস্কাৰ বন্ধুসকল মেৰি লাইফ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো মেৰি লাইফ নিউজৰ যোগেদি আমি বিভিন্ন স্বাস্থ্য বিষয়ত আৰু আধ্যাত্মিক বিষয়ত আমি মাজে সময়ে ভিডিঅ' প্ৰস্তুত কৰি আহিছো আমি নতুনকৈ ওয়ার্ল্ড ওয়াইড শিৱ দৰ্শন মুভমেন্ট নামৰ এটা মুভমেন্ট সৃষ্টি কৰিছো যেটো মুভমেন্টৰ যোগেদি আমি আপোনালোকৰ ওচৰত আমি জীৱনটোৰ বা আধ্যাত্মিকতাৰ বিভিন্ন বিষয় লৈ পেলাই আমি আলোচনা প্ৰস্তুত কৰিম আজিৰ বিষয়টো আমি দৈনন্দিন জীৱনত পূজা অৰ্চনা কৰোতে প্ৰাৰ্থনা কৰোতে কি এনে ভুল কৰো যিবিলাকৰ ভুলৰ কাৰণে আমি প্ৰাপ্তি যি বিচাৰো বা আমি যি আশা কৰো হেয়া নহয় পেলাই আপোনাৰ জীৱনৰ অপকাৰহে হয় সেই বিষয়টো আমি আলোচনা কৰিম মানুহ হিচাপে আমি কামনা বাসনাৰ সৈতে জড়িত আমি মানুহ আমি ইয়াৰ পৰা আমি আতৰিব নোৱাৰো এই কামনা বাসনাত আমি দিশভ্ৰান্ত হৈ পেলাই ভগৱানৰ ওচৰত আমি বিভিন্ন কামনা বাসনা জড়িত বিষয়বিলাক লৈ পেলাই ভগৱানৰ ওচৰত আৰাধনা কৰিব যাওঁ কিন্তু এইটো হৈছে আমাৰ সকলোতকৈ ডাঙৰ ভুল আমি ভগৱানৰ ওচৰত বা ঈশ্বৰৰ ওচৰত একাত্ম হোৱাৰ কথা আমি চিন্তা নকৰো ঈশ্বৰৰ ওচৰত আমি ঈশ্বৰৰ আত্মাৰ সৈতে আমাৰ আত্মাক সংপৃক্ত কৰাৰ এক কৰাৰ আমি প্ৰয়াস নকৰি আমি বিভিন্ন কামনা বাসনা জড়িত বিষয়বিলাক আমি আলোচনা কৰিবলৈ যাওঁ শেয়াৰ কৰো ভগৱানৰ ওচৰত আৰু ভগৱানক আমি কামনা কৰো এই ভুলটো হৈছে আমাৰ সকলোতকৈ ডাঙৰ ভুল আপুনি ভগৱানৰ সৈতে ঈশ্বৰৰ সৈতে একাত্ম হোৱাৰ প্ৰয়াস কৰক দেখিব আপোনাৰ জীৱনৰ সকলো সমস্যা আপোনাৰ জীৱনৰ সকলো যি দিশ আপুনি খুলিব পৰা নাছিলে বা যি দিশত আপুনি নিজক লৈ যাব পৰা নাছিলে সেই সকলো দিশৰ সমাধান নিৰ্ণয় হৈ আছে আপুনি প্ৰাৰ্থনা কৰোতে বা পূজা অৰ্চনা কৰোতে আপুনি যদি আপোনাৰ গুৰুজনক আপোনাৰ ঘৰৰ জ্যেষ্ঠজনক আপোনাৰ ভাতৃজনক আপোনাৰ পত্নীক আপোনাৰ স্বামীক অসন্মান কৰি পেলে বা তেওঁলোকক হীন কৰি পেলে বা তেওঁলোকক আপুনি পূজাৰ যোগ্য অবিবেচিত কৰিবলৈ যদি আপুনি পূজা প্ৰাৰ্থনা কৰে এই প্ৰাৰ্থনা আপোনাৰ জীৱনত কেতিয়াও সাকসেসফুল হ'ব নোৱাৰে সেই প্ৰাৰ্থনা আপোনাৰ জীৱনত কেতিয়াও আপুনি ৰিজাল্ট পোৱাৰ আশা কৰিব নোৱাৰে আপুনি যদি কোনো ব্যক্তিৰ অসৎ কামনা কৰি পেলাই আপুনি কাৰোবাৰ অপকাৰ হোৱাৰ কামনা কৰি পেলাই পূজা কৰিছে সেই পূজাই আপোনাক কেতিয়াও ফল দিব নোৱাৰে উল্টাই আপোনাৰ জীৱনত অপকাৰ হোৱাৰহে দিশ নিৰ্ণয় হয় ভগৱানৰ ওচৰত আপুনি আপোনাৰ জীৱনটো স্বাৰ্থপৰৰ দৰে আপোনাৰ জীৱনটোৰ উন্নতিৰ কাৰণে যদি যথেষ্ট পূজা কৰিলে আপুনি কোনো সাকসেসফুল হ'ব নোৱাৰে যিসকল ব্যক্তি আপুনি দেখা পায় যে তেওঁলোকে নিজক স্বাৰ্থপৰ নিচিনা জীৱনত আগবাঢ়ি গৈছে আপুনি সেই ব্যক্তিসকলক এই ধৰণেও দেখিছে যে জীৱনৰ দুৰ্দশা অৱস্থাত তেওঁলোকে অতিবাহিত কৰিব লগা সময় পাৰ কৰিছে গতিকে ইয়াক কালৰ দিশ নিৰ্ণয় তেওঁলোকক কালে সেই পৰ্যায়লৈ লৈ যায় আৰু তাৰ পিছত তেওঁলোকক দুৰ্বল কৰি পেলায় তেওঁলোকক শেষ কৰি পেলায় গতিকে বন্ধুসকল পূজা পাঠ কৰোঁতে আমি সদায় সাৱধান হ'ব লাগে আপুনি আপোনাৰ পত্নীক আপুনি আপোনাৰ স্বামীক আপুনি আপোনাৰ জ্যেষ্ঠজনক আপুনি আপোনাৰ ভাতৃজনক আপুনি আপোনাৰ পৰিয়ালটোক আপুনি আপোনাৰ সমাজখনক আপোনাৰ শিক্ষাগুৰুক আপোনাৰ বন্ধুসকলক সকলোকে সন্মানেৰে আপুনি পূজা অৰ্চনা কৰক আৰু জীৱনৰ প্ৰয়োজনীয় দিশবোৰৰ লগতে জীৱনৰ শুদ্ধ যিবিলাক দিশ সেই দিশবিলাকত ভগৱানৰ আশীষ প্ৰাপ্ত কাৰণে আপুনি পূজা অৰ্চনা কৰক আৰু ভগৱানে আপোনাক শক্তি বল দিব যদিহে আপোনাৰ এই সদিচ্ছা আৰু আপুনি অন্তৰৰ পৰা শুদ্ধ হয় আৰু ভগৱানৰ সৈতে একাত্ম হোৱাৰ প্ৰয়াস কৰে